যদি আপোনাৰ এই আধাৰ PVC কাৰ্ডটো যদি আপোনাৰ ডেমেজ হৈ গৈছে বা হেৰাই গৈছে, তেতিয়া আপুনি আপোনাৰ মোবাইলৰ পৰা কেনেকৈ আবেদন কৰিব এই আধাৰ PVC কাৰ্ডটো। এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। মই আপোনাক দেখুৱাম আধাৰ PVC কাৰ্ড কিদৰে আপোনাৰ মোবাইলৰ পৰা অনলাইন আবেদন কৰিব পাৰিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে আপুনি আপোনাৰ মোবাইলৰ গুগল ব্ৰাউজাৰটো ওপেন কৰি ল'ব। ওপেন কৰাৰ পিছতে আপুনি ইয়াতে টাইপ কৰিব আধাৰ কাৰ্ড ডাউনলোড। টাইপ কৰাৰ পিছতে ইয়াতে আপোনাৰ আধাৰ ৱেবছাইটটো আহি পৰিব, যেটো আপোনাৰ UIDAI, এইটো আধাৰ ৱেবছাইট, আৰু ইয়াত লিখা থাকিব গেট আধাৰ ইউনিক আইডেণ্টিফিকেশ্যন অথৰিটি অফ ইণ্ডিয়া। ইয়াতে আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে আপুনি যেহেতু আপুনি আধাৰ PVC কাৰ্ড এপ্লাই কৰিব, গতিকে এই যিটো অপশ্যন আপোনাৰ অৰ্ডাৰ আধাৰ PVC কাৰ্ড, ইয়াতে আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে ইয়াতে আপুনি আধাৰ OTP দি কিনে আপুনি লগইন কৰি ল'ব লাগিব। ইয়াতে আধাৰ OTP দিয়ে মই লগইন কৰি দিছোঁ। লগইন কৰাৰ পিছতে ইয়াতে আপুনি কেইবাটাও অপশ্যন আহিব, যিটো আপোনাৰ অৰ্ডাৰ আধাৰ PVC কাৰ্ড, এই অপশ্যনটোত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে আপোনাৰ আধাৰৰ যিটো আপোনাৰ ডিটেইলছ, এই ডিটেইলছটো আপোনাৰ আহি যাব, আপোনাৰ আধাৰ কাৰ্ডখনৰ যি ডিটেইলছ আছে। অহাৰ পিছতে ইয়াতে আপুনি নেক্সটত ক্লিক কৰিব। নেক্সটত ক্লিক কৰাৰ পিছতে ইয়াতে কিছুমান টাৰ্মছ এণ্ড কণ্ডিশ্যন থাকিব, আৰু এই টাৰ্মছ এণ্ড কণ্ডিশ্যনত আপুনি ভালকৈ পঢ়ি ল'ব। ইয়াতে কিন্তু এটা অপশ্যন লিখা আছে, যিটো আপোনাৰ এই আধাৰ কাৰ্ডখন, যিটো আধাৰ PVC কাৰ্ডখন এপ্লাই কৰিবৰ কাৰণে 75 ৰুপিজ আপুনি পে' কৰিব লাগিব, আৰু 75 ৰুপিজ পে' কৰাৰ পিছতহে আধাৰ PVC কাৰ্ডটো আপোনাৰ এপ্লাই হ'ব। ইয়াতে আপুনি একচেপ্ট কৰিব। একচেপ্ট কৰাৰ পিছতে ইয়াতে আপোনাৰ কিছু পে'মেণ্ট মোড দেখাব। এইখিনি হোৱাৰ পিছত যেতিয়া আপোনাৰ বেলেঞ্চটো ডিডাক্ট হ'ব, তেতিয়া আপোনাৰ একনলেজমেণ্ট নাম্বাৰ আহি যাব আপোনাৰ মোবাইলত, আৰু সেইখন আপুনি ডাউনলোড কৰি ৰাখিব। আৰু তেতিয়া আপোনাৰ আধাৰ ডিপাৰ্টমেণ্টে যিটো আপোনাৰ 7 ৱৰ্কিং ডেইজৰ ভিতৰত যিটো আধাৰ PVC কাৰ্ডটো স্পীড পষ্টৰ জৰিয়তে আপোনাৰ ঘৰত পঠিয়াই দিব। আজিলৈ আছিলে এইটোৱেই ভিডিঅ'। যদি আপোনাৰ ভিডিঅ'টো ভাল লাগিছে, শ্বেয়াৰ কৰিব, লাইক কৰিব, আৰু মোৰ মনৰ কথা চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ, ধন্যবাদ।